खुलुमबाय दिनै रादाबखौ फरायदों आं श्री खोमसि ब्रह्मआ दिनैनि गाहाय रादाबाव दङ प्रमद बर'आ हाग्रामानि हेंथायै गोबां बाथ्रा बुंदों मानोना हाग्रामाया पावाराव थानो मोनाब्ला गोजोननाय गैया होननानै खौरां बिजोंनि गेजेरजों फोरमायदों बिदिब्ला नायदो हाग्रामा महिलारीक আপোনালোকে ধুনীয়াকৈ এটা প্ৰেছ মিট পাতক আপোনালোকে পাতি মাতক এদিন আৰু গোটেই পেপাৰবিলাক মই দিম তেখেতক সোধক যে এই উচ্ছেদবিলাক এই নটিছবিলাক কাৰ আছিল কাৰ নাই কোনে কি দিছে ইয়াত আমাৰ কৰিব লগা একোৱেই নাই ইয়াত আগতে কেছ ৰেজিষ্টাৰ হৈছে যেতিয়া হাগ্ৰামা মহিলাৰীয়ে চিপ আছিলে 2012ত কেছ ৰেজিষ্টাৰ হৈছে 17,000 পৰিয়ালৰ লিষ্ট বনাই দিছে হাগ্ৰামা মহিলাৰী যেতিয়া চৰকাৰ আছিলে 2019ত 17,000 ফেমিলিৰ লিষ্ট বনাই দিছে আৰু সেই নাটকবিলাক তেখেতে কৰি আছে এতিয়া হাইকোৰ্টে কিবা এটা অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোহে আজিৰ মানে যিটো আছে নটিছ আহিছে সেই নটিছটোৰ ওপৰত হাইকোৰ্টে অহা 24 তাৰিখত অহাকালি আকৌ এটা ভাৰ্ডিক আছে যে ইয়াত নাটকীয়ভাৱে হাগ্ৰামা মহিলাৰীয়ে আজি ক'ৰবাত নামাজ কৰিবলৈ যায় আজি ক'ৰবাত কিবা কৰিবলৈ দুদিনমান পাৱাৰ নোহোৱাৰ কাৰণে ইমানে বলিয়া হৈছে মানে পাৱাৰ নহ'লে তেখেতসকলে যাতে এক ছেকেণ্ডো থাকিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ কৰি পেলাইছে গতিকে মানুহ এজন আমি পাৱাৰৰ বাহিৰেও মানুহ হয় তেখেতে খালি পলিটিকেল পাৱাৰ পালেহে নিজকে মানুহ বুলি ভাবিছে ইয়াৰ আগততো হাগ্ৰামা মহিলাৰী আছিলে এজন সংগ্ৰামী হাগ্ৰামা মহিলাৰী আছিলে আজি ডেমক্ৰেচিত আপুনি পাৱাৰটো একদম কিনি লোৱাৰ নিচিনা কৰিলে নহ'ব নহয় আজি মই নহয় বেলেগ চিপ আহিব কোনবা নহয় কোনবা আহিব আজি তেখেতে যদি সদায় যদি মানে জীৱনটোৰ অন্ত মুহূৰ্তলৈকে যদি চিপ হৈ থাকিব বিচাৰিছে তেনেকুৱা ভাল কাম কৰিব লাগিছিলে তেখেতৰ সময়ত 2008ত কিমান মানুহ মৰি গ'ল তেখেতৰ সময়ত 2012ত কিমান মানুহ মৰি গ'ল কিমান সংঘাত হৈছে কিমান হিংসা হৈছে এইবিলাকতো তেখেতে আজি কোৱা নাই কথাটো কিন্তু তেখেতে ৰাজনীতিৰ স্বাৰ্থত আজি এটা কয় কালি এটা কয় ক'ৰবাত একবাৰ ড্ৰেছ পিন্ধি নামাজ পঢ়িবলৈ যায় কেইবাৰ একবাৰ মানে চাৰ্চলৈ যায় ক'ৰবাত এটা কিবা এটা কৰে এইবিলাক নাটকবিলাক হাগ্ৰামা কৰি আছে অকল ভোটৰ কাৰণে গতিকে বিটিআৰ অঞ্চলৰ প্ৰত্যেকজন ৰাইজ শিশুৰ পৰা মহিলাৰ পৰা সকলো চিনি পাইছে হাগ্ৰামা মহিলাৰী অনলি এণ্ড অনলি তেখেতে ভোটৰ কাৰণে কাম কৰে ৰাইজৰ কাৰণে তেখেতৰ এক কিঞ্চিতো চিন্তা নাই আৰু তেখেতৰ ৰাইজৰ কাৰণে কোনো কাম কৰিবলৈ মন নাই আৰু বাকীখিনি কথা আপোনালোকে নিজে হাগ্ৰামা মহিলা बेराफारसे हाग्रामाया फोरमायदि प्रमद बर'आ होग्रा मानसि नङा बियो लाग्रा मानसिसो बियो 3 बोसोराव जेबो मावाखै गासैबो आं सिगाङाव थानाय समाव मावजोबनायसो अब्ला नायदो बिथाङा मा फोरमायदों सिद्धांत बिपिएफ दले যোৱা 19 আগষ্টত একটা CWC কৰিছিল বিজনেছ ইয়াত সিদ্ধান্ত লোৱা হৈছে যে আমি দল হিচাপে বিটিসি অঞ্চলত যত ইলেকশ্যনৰ কাৰণে নটিছ দিছে তাতে যাই পেলাই পাব্লিকৰ লগত আলোচনা কৰি আহিব লাগে পাব্লিকৰ লগত মত বিনিময় কৰিবলৈ আহিব লাগে বুলি একটা ডিসিশন হৈছিল সেই হিচাপত আমি দল হিচাপে সবে একেলগে ৰাজবংশী হওক বা বেংগলী হওক বা আমাৰ গোৰ্খা আদিবাসী সব আমি একেলগে মিলি পেলাই ঘূৰি আছো যোৱাকালি আমি চিৰাং আৰু বিজনেছ ঘূৰিছো আজি সেই আংৰাখাটা বাক্সা জিলাৰ আংৰাখাটা আৰু এই দৰংগাজুলি মেলা আৰু ইয়াৰ পিছত এই বৰমাৰ উত্তৰ পাৰে বৰবৰী পাৰে আৰু আছে তাতে গৈ আছো আমি আকৌ আমি অহাকালিও ওদালগুৰিত দুটা স্পটত আছে তাতে আমি যাম আমি যাই পেলাই সেইটোৱে কৈছো যে আজি মিটিঙতে আপোনালোকে সবে বিটিচিৰ বাসিন্দা আপোনালোকে কোনো ভয় খাব নালাগে আপোনালোকে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে 10 ফেব্ৰুৱাৰী আগৰ পৰাই আছিল আৰু আপোনালোকে বিটিচি নিৰ্বাচনত আজিলৈকে যেহেতু 2005 চনৰ প্ৰথম নিৰ্বাচন ইয়াৰ পিছত 10, 15, 20 লৈকে 2020 লৈকে ইহঁতে বিটিচি নিৰ্বাচনটো ইলেকশ্যন দি পেলাই আহিছে তো ইয়াতে প্ৰমাণ যে ইহঁতে বিটিচিৰ বাসিন্দা আৰু আমাৰ চুক্তিমতে সবে য'ত যেনেকৈ আছে এনেকৈ থাকিব তাতো দেখা নাই দিব লাগিছিল এজন আৰ্মি অফিচাৰক কি নিজেহে লৈছে সেইকাৰণে মই আগৰ পৰাই কৈছোঁ প্ৰমোদে দিয়া মানুহ নহয় সি লোৱা মানুহ জিৰ' কোনো ডেভেলপ হোৱা নাই কোনো কাম কৰা নাই প্ৰমোদ বড়োৱে এই 3 বছৰত জিৰ' খালি খাবহে জানিছে খাইহে আছে কোনো ৰাইজক কোনো অৱদান দিয়া নাই যি বনাইছে আমাৰ দিনত
আমাৰ সেইদিনা দলত CWC মিটিঙত আলোচনা হৈছে যে আমি না NDA না ইণ্ডিয়া কাৰো লগত আমি নাথাকিব BPF-এ অকলে দুটা সমষ্টিত দুটা লোকসভা সমষ্টিত ইলেকশ্যন খেলিব বুলি আমাৰ BPF দলৰ ডিচিশ্যনেই আছে ইয়াত ইফালে NDA লগত যোৱা বা ইণ্ডিয়াৰ লগত যোৱাৰ কোনো প্ৰশ্ন নাহে আমি অকলে সেই বেলেগ দলৰ কথা মই নকওঁ আমাৰ BPF দল এতিয়া ৰাইজৰ ওচৰত যাই পেলাই আমি প্ৰমোদ বড়োই কি কৰি আছে কি কৰা নাই সেইটো কৈ আছোঁ বাছ কোনোবা BJP বা কংগ্ৰেছ বা এইবিলাক দলৰ কথা আমি একো নকওঁ बेजों लोगोसे दिनैनि रादाबा एसेनोसै खुलुमबाय